Hello friends, আপোনালোক সকলোকে স্বাগতম জনাইছো এডুকেৰ কম্পিটিটিভ চেনেলটিলৈ আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছো জেনেৰেল নলেজ বা সাধাৰণ জ্ঞানৰ পাৰ্ট 7 ইয়াৰ আগত আমি পাৰ্ট 1 2 তেনেকৈ 6টা 6টা খণ্ড আলোচনা কৰিছো আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকত গৈ চাই ল'ব পাৰে লগতে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1 পাৰ্ট 2 এনেকুৱাকৈ কেইটামান খণ্ড দিয়া আছে আপোনালোকে গৈ চাই ল'ব পাৰে আহক আৰম্ভ কৰো Question number 81 When is Kargil Vijay Diwas observed? Kargil Vijay Diwas কেতিয়া পালন কৰা হয় Option সমূহ আছে A আছে 26 মাৰ্চ B আছে 26 মে C আছে 26 জুলাই and D আছে 26 সেপ্টেম্বৰ শুদ্ধ অপচন আছে অপচন নম্বৰ C 26 জুলাই প্ৰত্যেক বছৰে 26 জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় আৰু এইটো হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰত জয়ী হোৱাত 26 জুলাইটো কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হৈছে নেক্সট অসম টেট 2021 অক্টোবৰত হ'বলগীয়া টেট পৰীক্ষাৰ বাবে উপযোগী কিছুমান ভিডিঅ' বনোৱা হৈছে আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এই চেনেলটিত এডুকেৰ কম্পিটিটিভ চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব Question number 82 Who was the first recipient of Bharat Ratna প্ৰথম ভাৰত ৰত্ন বঁটা প্ৰাপক কোন আছিল অপচন নম্বৰ দিয়া আছে এ ডক্টৰ ভগৱান দাস বি চক্ৰৱৰ্তী ৰাজাগোপালচাৰী চি আছে পণ্ডিত জৱাহৰলাল নেহৰু ডি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি চক্ৰৱৰ্তী ৰাজাগোপালচাৰী 1954 চনত চক্ৰৱৰ্তী ৰাজাগোপালচাৰীৰ লগতে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি ভি ৰমন পদাৰ্থ বিজ্ঞানৰ বাবে কি হৈছিল ভাৰত ৰত্ন বঁটা পাইছিল 1954 চনত Next is question number 3 Who was the first Indian pilot প্ৰথম ভাৰতীয় বিমান চালক কোন আছিল অপচন সমূহ তলত দিয়া আছে এ আছে R.D.C. Godrej বি আছে J.R.D. Tata চি আছে ঘনশ্যাম দাস বিৰলা and ডি আছে দাদাভাই নৰোজী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি J.R.D. Tata J.R.D. Tata আছিল প্ৰথম ভাৰতীয় বিমান চালক আৰু তেওঁ এখন সোলো ফ্লাইট উৰণ উৰাইছিল আৰু সেইখন উৰাইছিল মুম্বাইৰ পৰা কৰাচীলৈকে 1931 চনত 1931 চনত J.R.D. Tata আছিল প্ৰথম ভাৰতীয় বিমান চালক আকৌ আমি আহিছো নেক্সট কোৱেশ্চনলৈকে কোৱেশ্চন নম্বৰ 84 লৈকে কোৱেশ্চন নম্বৰ 84 দিছে Who was the first Indian woman to win an Olympic medal অলিম্পিকত প্ৰথম পদক পোৱা ভাৰতীয় মহিলা কোন আছিল অপচন সমূহ দিয়া আছে এ আছে কৰ্ণম মালেশ্বৰী বি আছে অশ্বিনী নাচাপ্পা চি আছে পিটি উষা এণ্ড ডি আছে উষা চান্সদেৱ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কৰ্ণম মালেশ্বৰীয়ে প্ৰথম ভাৰতীয় মহিলা আছিল যিয়ে অলিম্পিকত পদক পাইছিল আৰু তেওঁ অলিম্পিকত পোৱা পদকটো আছিল ব্ৰঞ্জ মেডেল বা ব্ৰঞ্জৰ পদক লাভ কৰিছিল কৰ্ণম মালেশ্বৰীয়ে প্ৰথম ভাৰতীয় মহিলা নেক্সট কোৱেশ্চন নম্বৰ 85 Which Indian city is considered as the yoga capital of the world বিশ্বৰ যোগ ৰাজধানী হিচাপে ভাৰতৰ কোনখন চহৰক গণ্য কৰা হয় অপচনসমূহ তলত দিয়া আছে এ আছে মুছৌৰী বি আছে নৈনিতাল চি আছে দেহৰাদুন এণ্ড ডি আছে ঋষিকেশ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি ঋষিকেশ হৈছে বিশ্বৰ ভিতৰতেই এখন চহৰ যিখন চহৰক যিখন চহৰ ভাৰতত আছে আৰু যিখন চহৰক কোৱা হয় যোগৰ ৰাজধানী হিচাপে বা যোগৰ ৰাজধানী হিচাপে কোৱা হয় এই ঋষিকেশ চহৰখন অকল যোগ বিদ্যাৰ কাৰণেই নহয় মেডিটেশ্যনৰ কাৰণেও এখন ৱৰ্ল্ড ফেমাছ চিটি হয় নেক্সট আহিছো কোৱেশ্চন নম্বৰ 86 লৈকে দ্য নেম পাকিস্তান ওয়াজ ফাৰ্ষ্ট কইন্ড বাই পাকিস্তান নামটো প্ৰথমে কোনে দিছিলে অপচনসমূহ তলত দিয়া আছে এ আছে মোহাম্মদ ইকবাল বি আছে মোহাম্মদ আলী জিন্না চি আছে চৌধুৰী ৰহমত আলী এণ্ড ডি আছে মৌলানা আজাদ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ সি অপচন নম্বৰ সি দি আছে চৌধুৰী ৰহমত আলীয়ে প্ৰথম কি কৰিছিল পাকিস্তান নামটো দিছিলে তেওঁ ফাৰ্ষ্ট কি কৰিছিলে হি ফাৰ্ষ্ট কইন্ড দ্য নেম পাকিস্তান ইন দ্য ইয়াৰ 1933 চনত তেওঁ প্ৰথম পাকিস্তান নামটো দিছিলে আৰু ভাৰতৰ পৰা পাকিস্তান পৃথক হৈছিলে 1947 চনত কোৱেশ্চন নম্বৰ 87 Whose birthday is celebrated as Deshprem Diwas in India? কাৰ জন্মদিৱসটোক ভাৰতত দেশপ্ৰেম দিৱস হিচাপে পালন কৰা হয় অপচনসমূহ তলত দিয়া আছে এ আছে মহাত্মা গান্ধী বি আছে স্বামী বিবেকানন্দ চি আছে আবুল কালাম আজাদ এণ্ড ডি আছে সুভাষ চন্দ্ৰ বোস অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি অপচন নম্বৰ ডি দি আছে সুভাষ চন্দ্ৰ বোস আছিল ভাৰতৰ এজন অগ্ৰণী সেনানী ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা এজন সেনানী আৰু তেওঁৰ জন্ম হৈছিল 23 জানুৱাৰী 1897 1897 চনত 23 জানুৱাৰী তাৰিখে তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ জন্মদিনটোক দেশপ্ৰেম দিৱস হিচাপে ভাৰতত পালন কৰা হয় নেক্সট আহিছো কোৱেশ্চন নম্বৰ 88 লৈকে How many members of the Rajya Sabha can be nominated by President of India ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্য সভাৰ কিমানজন সদস্য বাছনি কৰা হয় অপচনসমূহ তলত দিয়া আছে এ আছে 12 মেম্বাৰ্ছ বি আছে 14 মেম্বাৰ্ছ চি আছে 16 মেম্বাৰ্ছ এণ্ড ডি আছে 17 মেম্বাৰ্ছ শুদ্ধ অপচন হৈছে অপচন নম্বৰ এ 12 মেম্বাৰ্ছ 12 জন সদস্য ৰাজ্যসভাৰ পৰা ৰাষ্ট্ৰপতিৰ দ্বাৰা কি কৰা হয় বাছনি কৰা হয় আৰু এইটো হৈছে আন্ডাৰ আৰ্টিকল 80 অফ দ্য কনষ্টিটিউশ্যন ৰাজ্য সভা মেম্বাৰ ইজ কনচিষ্ট অফ 250 মেম্বাৰ্ছ আৰু আৰ্টিকল নম্বৰ সংবিধানৰ আৰ্টিকল 80ৰ
পৰা কি কৰা হৈছে 12 জন সদস্যক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিয়োগ কৰা হয় বা বাছনি কৰা হয় নেক্সট আহিছো কোৱেশ্চন নম্বৰ 89 লৈকে The Constitution of India was adopted on ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল অপচনসমূহ তলত দিয়া আছে এ আছে জানুৱাৰী 26 1949 বি আছে নৱেম্বৰ 26 1949 চি আছে জানুৱাৰী 26 1950 এণ্ড ডি আছে ডিচেম্বৰ 31 1949 শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ বি নৱেম্বৰ 26 1949 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল আৰু এই সংবিধানখনৰ প্ৰথম আৰ্কিটেক্ট বা যিয়ে কনষ্ট্ৰাক্ট কৰিছিলে সেইজন আছিল বি.আৰ. আম্বেদকাৰ ভীমৰাও ৰামজী আম্বেদকাৰ কোৱেশ্চন নম্বৰ 90 Earlier it was known as Planning Commission and now Niti Aayog what is the full form of Niti আগতে প্লানিং কমিশন হিচাপে জনা গৈছিলে আৰু এতিয়া নীতি আয়োগ হিচাপে জনা যায় গতিকে এই নীতি আয়োগৰ সম্পূৰ্ণ নামটো কি অপচনসমূহ তলত দিয়া আছে আপোনালোকে চাই ল'ব শুদ্ধ অপচন হৈছে অপচন নম্বৰ ডি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু এই নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এই টাৰ্মটো বা নীতি আয়োগ নামৰ যিটো টাৰ্ম আঁচনিখন এই আঁচনিখন 2015 চনত কি কৰা হৈছিলে প্লানিং কমিশনৰ সলনি কি কৰা হৈছিলে ৰিপ্লেচ কৰা হৈছিলে বা প্লানিং কমিশনৰ ঠাইত 2015 চনত নীতি আয়োগখন পুনৰ স্থাপন কৰা হৈছিলে নেক্সট আহিছো কোৱেশ্চন নম্বৰ 91 লৈকে হু was the first chief justice of India ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল এ আছে হৰিলাল জে কানিয়া বি আছে হলিৰাম ডেকা চি আছে এম হেদায়তুল্লাহ এণ্ড ডি আছে পতঞ্জলি শাস্ত্ৰী অপচনসমূহৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন নম্বৰ এ হৰিলাল জে কানিয়া আছিলে ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ আৰু তেওঁ কেতিয়াৰ পৰা আছিলে হি ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ফ্ৰম 14th আগষ্ট 1947 টু 26 জানুৱাৰী 1950 1947 চনৰ 14 আগষ্টৰ পৰা 26 জানুৱাৰী 1950 চনলৈকে তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কোৱেশ্চন নম্বৰ 92 হুইচ ইজ এন ইকনমিক ৰাইট তলৰ কোনটো এটা অৰ্থনৈতিক অধিকাৰ এ আছে ৰাইট টু কণ্ট্ৰেক্ট বি আছে ৰাইট টু এমপ্লয়মেণ্ট চি আছে ৰাইট টু এডুকেশ্যন এণ্ড ডি আছে ৰাইট টু প্ৰপাৰ্টি ৰাইট টু এমপ্লয়মেণ্ট এণ্ড ৰাইট টু প্ৰপাৰ্টি দুইটা ভিতৰত কোনটো হ'ব অপচন নম্বৰ বি ৰাইট টু এমপ্লয়মেণ্ট মানে এমপ্লয়মেণ্টৰ যিটো অধিকাৰ বা নিয়োগৰ যিটো অধিকাৰ সেই অধিকাৰটো আমাৰ কি হৈছে এটা অৰ্থনৈতিক অধিকাৰ আৰ্টিকল 41ত এইটো স্পষ্টকৈ লিখা আছে যে এভৰি চিটিজেন হেজ দ্য ৰাইট টু ৱৰ্ক ইন দ্য ফিল্ড অফ দেয়াৰ অউন ইণ্টাৰেষ্ট কোৱেশ্চন নম্বৰ 93 হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ অউনড ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড 2020 কোনজন ক্ৰিকেটাৰে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা 2020 লাভ কৰিছে এ আছে সুৰেশ ৰাইনা বি আছে শিখৰ ধাৱন চি আছে বিৰাট কোহলি এণ্ড ডি আছে ৰোহিত শৰ্মা শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি ৰোহিত শৰ্মাই 2020ৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাটো 2020 লাভ কৰিছে আৰু এই ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা 2020 এতিয়া বৰ্তমান নামটো সলনি কৰি হৈছে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা কোৱেশ্চন নম্বৰ 94 when did the first postal stamp was issued in India অপচনসমূহ তলত দিয়া আছে এ আছে 21st September 1948 বি আছে 21st November 1947 চি আছে 13th June 1948 ডি আছে 31st August 1948 অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ বি 21st September 1947 21 ছেপ্টেম্বৰ 1947 চনত প্ৰথম পোষ্টেল ষ্টাম্পটো কি কৰা হৈছিলে ইছ্যু কৰা হৈছিলে বা গ্ৰহণ কৰা হৈছিলে 21 নৱেম্বৰ 1947 চনত নেক্সট আহিছো কোৱেশ্চন নম্বৰ 95 লৈকে হৰ্নবিল ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া হৰ্নবিল মেলা ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় মণিপুৰ বি আছে নাগালেণ্ড চি আছে মেঘালয়া এণ্ড ডি আছে মিজোৰাম শুদ্ধ অপচন হৈছে অপচন নম্বৰ বি নাগালেণ্ডত হৰ্নবিল মহোৎসৱ বা হৰ্নবিল উৎসৱ কি কৰা হয় পালন কৰা হয় প্ৰত্যেক বছৰে হৰ্নবিল মেলা বা হৰ্নবিল উৎসৱ নাগালেণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য নাগালেণ্ডত পালন কৰা হয় নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 96 লৈকে কুৱেশ্যন নম্বৰ 96 দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ কোনটো আটাইতকৈ ফ্ৰেছ ৱাটাৰ লেক হয় বা হ্ৰদ হয় ফ্ৰেছ ৱাটাৰ হ্ৰদ কোনটো হয় এ আছে উলাৰ লেক কাশ্মীৰ বি আছে হুছেইন সাগৰ হায়দৰাবাদ চি আছে ৰামগড় লেক ৰাজস্থান এণ্ড ডি আছে ডাল লেক কাশ্মীৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ এ উলাৰ লেক কাশ্মীৰ উলাৰ লেক কাশ্মীৰ হৈছে এটা হ্ৰদ য'ত ফ্ৰেছ ৱাটাৰ বা বিশুদ্ধ পানী পোৱা যায়
নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 97 লৈকে প্ৰজেক্ট টাইগাৰ ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়েৰ ব্যাঘ্ৰ প্ৰকল্প ভাৰতত কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিলে অপশ্যনসমূহ দিয়া আছে 1984 বি দিয়া আছে 1970 চি দিয়া আছে 1965 এণ্ড ডি দিয়া আছে 1973 শুদ্ধ অপশ্যন আছে অপশ্যন নম্বৰ ডি 1973 1973 চনত প্ৰথম ভাৰতত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয় আৰু এইটো আৰম্ভ কৰা হৈছিলে 1 এপ্ৰিল 1973 পৰা নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 98 লৈকে হুইচ ওৱান ইজ দ্য লংগেষ্ট ৰিভাৰ ব্ৰিজ অভাৰ এ ছিংগল ৰিভাৰ ইন ইণ্ডিয়া কোনখন আটাইতকৈ দীঘল সেতু বা দীঘল দলং ভাৰতৰ নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলংখন হৈছে বিক্ৰমশিলা সেতু বিহাৰ গোদাবৰী ব্ৰিজ অন্ধ্ৰপ্ৰদেশ ধলাচদিয়া ব্ৰিজ আসাম এণ্ড মহাত্মা গান্ধী সেতু শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ধলাচদিয়া ব্ৰিজ হুইচ ইজ চিটুৱেটেড ইন আসাম এণ্ড দ্য ব্ৰিজ ৱাজ ইনিগ্ৰেটেড ইন 26 মে 2017 2017 চনৰ 26 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ইয়াক ইনিগ্ৰেট বা শুভাৰম্ভ কৰা হৈছিলে নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 99 লৈকে ফেমাছ এনভাইৰনমেণ্টেলিষ্ট সুন্দৰলাল বহুগুণা ইজ এছ'চিয়েটেড উইথ হুইচ মুভমেণ্ট প্ৰসিদ্ধ প্ৰকৃতিপ্ৰেমী সুন্দৰলাল বহুগুণা কিহৰ লগত জড়িত কোনটো মুভমেণ্টৰ লগত বা কোনটো আন্দোলনৰ লগত জড়িত অপশ্যনসমূহ তলত দিয়া আছে ছেভ চাইলেণ্ট ভেলী চিপকো মুভমেণ্ট নৰ্মদা বচাও মুভমেণ্ট এণ্ড ঝোলা আন্দোলন শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি চিপকো মুভমেণ্ট সুন্দৰলাল বহুগুণাৰ জন্ম হৈছিলে জানুৱাৰী 9 1927 আৰু তেওঁ চিপকো আন্দোলনৰ লগত জড়িত কুৱেশ্যন নম্বৰ 100 ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শিফটেড ফ্ৰম কেলকাতা টু দিল্লী আগতে আমাৰ ভাৰতৰ ৰাজধানী আছিলে কেলকাতা আৰু কেলকাতাৰ পৰা দিল্লীলৈকে ভাৰতৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিলে কিমান চনত অপশ্যনসমূহ তলত দিয়া আছে এ আছে 1918 বি আছে 1907 চি আছে 1911 এণ্ড ডি আছে 1916 শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1911 তেতিয়াহ'লে বন্ধুসকল আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টি চাই কেনে পালে আৰু লগতে অনাগত ভিডিঅ'বোৰ পাবলৈ আপোনালোকে চাই থাকিব এডুকেয়াৰ কম্পিটিটিভ চেনেলটি আৰু লগতে আগৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকত গৈ চাই ল'ব পাৰে থেংক ইউ